আপোনালোক ভালে আছে না? আমি এতিয়া স্কুলৰ পৰা আহিলো আৰু আজি স্কুলত পৰীক্ষা আমাৰ ষ্টাৰ্ট হ'ব ধৰিছে আৰু এই গৰমডাল নোযোৱাই হৈছে আৰু ফাইনেলি আংকলহঁতৰ ঘৰটো কমপ্লিট হৈ গ'ল। চাওক কিমান ধুনীয়া লাগিছে ন? চাওক ফাইনেলি আংকলৰ ঘৰ হৈ গ'ল। চাওক ইমান ধুনীয়া লগা হৈছে আৰু ইয়াতে গ্ৰাছো লগাইছে। চাওক এয়া গ্ৰাছ ড্ৰয়িং কৰিছে এয়া এই দুটা মধ্যে আপোনালোকক দিছিলে ভিডিঅ' এটা। চাওক ধুনীয়া লগা হৈছে দিয়ক যি ক'ব। আৰু ৰ'দটো ইমান মানে বেছি নোযোৱাই হৈছে, মানে বহুত গৰম। স্কুলৰ পৰা আহি চবৰেতো ভাগৰ লাগিবই। আৰু এতিয়াবা মায়ে কি বনাইছে আপোনালোকক মই দ্বিতীয় দেখাম। এই গেলা গৰমখনত বা মায়ে পুত্ৰ দুটাক কি খুৱাই এতিয়া আপোনালোকক দেখাম, কিন্তু ধুনীয়াটো ভাল চাল বস্তু নোখোৱাই। আজি বনাম ঔটেঙাই দি মাছৰ আঞ্জা। এইখিনি মাছ নিমখ হালধি দি সানি ল'লোঁ, তাৰপিছত ইয়াক ভাজি ল'ব লাগিব। গম পালো আমাৰ মায়ে কি বনাইছে। আমাৰ মানে মায়ে বনাইছে মাছ ঔটেঙা দিয়া কিবা এটা। সেইখন আঞ্জা মই বিৰাট ভাল পাওঁ আৰু মই মাক জকাই বিৰাট ভাল পাওঁ। সেই দুটা বস্তু মই বিৰাট ভাল পাওঁ আৰু মই পনীৰো ভাল পাওঁ। এই গৰম তেলত এতিয়া আমি মাছ ভাজিম। এয়া এনেকৈ মাছ অকণমান ভাজি ল'ব লাগিব আৰু এইফালে মই ঔটেঙা বইল হ'বলৈ দিম কুকাৰত। এনেদৰে খাই আছো আঞ্জাখন আৰু আজি মই ৰাতি লগতে লাৰ্ণাৰ ডায়েৰীও বনাব লাগিব। মানে আমাৰ স্কুলৰ পৰা প্ৰজেক্ট দিছে, লাৰ্ণাৰ ডায়েৰী তোমালোকে বনাই ল'বা সেনেকে কৈছে। ৰাতি নহয় দেই, এতিয়াই ভাত খাই উঠিয়ে বনাব লাগিব। ৰেষ্ট ল'ব নালাগিব নেকি? নালাগে আগতে বনাব লাগিব গোটেই ছাবজেক্টৰ লাৰ্ণাৰ ডায়েৰী। দিয়ক আৰু কষ্ট কৰিবই লাগিব দে। এনেকৈ কুটি থোৱা ঔটেঙা কেইটুকুৰমান এনেকৈ কাটি থৈছিলোঁ টুকুৰা কৰি সৰুকৈ। এইখিনি মই কুকাৰত এনেকৈ দি দিম। ইয়াত অকণমান পানী দিম আন্দাজ অনুসাৰে অকণমান আৰু। এয়া ইয়াত দি দিম অকণমান পানী, 4-5টামান জলকীয়া অকণমান ফালি আৰু ইয়াক ঢাকনি মাৰি বইল হ'বলৈ দিম। আৰু এতিয়া গেছত কুকাৰটো বহাই দিম আৰু 4-5টামান হুইচেল দি দিম। আৰু তাৰপিছতে বইল হোৱা ঔটেঙাখিনিত এয়া ভাজি থকা মাছখিনি কি কৰি আছোঁ চাই থাকক আৰু। মাছৰ টেঙাৰ বাবে এনেকুৱা ধৰণৰ মূৰ লৈ ল'লে ভাল। এনেকুৱা টেঙাত দিবলৈ ভাল লাগে, টেঙাত খাবলৈ ভাল লাগে। এনেকুৱা ধৰণে ভাজি ল'ব লাগিব প্ৰথমতে। তাৰপিছত তাক আঞ্জাত দিব লাগিব। মই এনেকুৱা ধৰণৰ মাছৰ মূৰ কেইটামান লৈ ল'ম আৰু ইয়াক ভাজি ল'ম। হালধি নিমখ সানি থৈছোঁ। তাৰপিছত মই টেঙাৰ ৰেচিপিখন আপোনালোকক দেখাই আছোঁ। বইল কৰা ঔখিনি মিক্সিত পিচি ল'ম এতিয়া। মাছখিনি দিলোঁ আৰু উতলাই দিলোঁ আৰু এনেকুৱা হোৱাৰ পিছত এতিয়া নমাই দিম আৰু মাছ টেঙা ঔডি তৈয়াৰ। আৰু এতিয়া প্লেটত ভাজি দিলোঁ ঔটেঙা। এতিয়া ফাইনেলি ভাত আহি গ'ল আৰু বহুত টেষ্টি হৈছে। টেষ্টি হৈছে নে নাই হোৱা খাব লাগিব। যে খাব লাগিব মানে ইমান টেষ্টি চাওঁ।
দিয়ক ধেমালি কৰিলো এতিয়া আমি ভাতটো খাই কিনে প্ৰজেক্টডাল কৰিব আছে ইমান নকৰো দিয়া নালাগে নালাগে কৰিব লাগিব খাই লোৱা জলদি তাৰপিছত প্ৰজেক্ট দিয়ক চাই থাকক আপোনালোকে মই ভাতটো খাই কিনে প্ৰজেক্টটো কৰা আৰম্ভ কৰিম চাই থাকিব দেই এতিয়া ফাইনেলি ভাত চাত খাই কিনে এতিয়া মই ষ্টাৰ্ট কৰিলোঁ লাৰ্ণাৰ ডায়েৰী বনোৱা আৰু এইখন হ'ল ছ'চিয়েল চায়েন্সখন হৈ গ'ল এতিয়া আৰু বেলেগ এখন বনাম এই চাওক মই SST আমাৰ তিনিটা আছে ইয়াৰ নাম চাম দেখিছোঁ আৰু তো মানে ছাৰ হাতৰ চাইন এইখন আমাৰ ইণ্ডিয়া মেপ এনেকৈ বনাই আমাৰ লাৰ্ণাৰ ডায়েৰী এখন এয়া ডাইভাৰ্চিটিৰ ওপৰত ছবি ইমান আঁকিব নাজানো আৰু ফাইনেলি লাৰ্ণাৰ ডায়েৰী বনাই ল'লোঁ আৰু এইখন হ'ল মেথছৰ এইখন হ'ল হিন্দীৰ এইখন হ'ল ছ'চিয়েল চায়েন্সৰ মই পাহৰিয়ে গৈছোঁ এইখন হ'ল সংস্কৃত এইখন হ'ল পাহৰিয়ে গৈছোঁ চাব লাগিব ৰ'ব এক ছেকেণ্ড এইখন হ'ল চায়েন্স কেনেকুৱা লাগিছে কমেণ্টত জনাব এইখন হ'ল ইংলিছ চাওক ফাইনেলি বনালোঁ এনেকৈ ডেক'ৰেশ্যন কৰিছোঁ লাৰ্ণাৰ দিয়ক ফাইনেলি হৈ গ'ল এনেকৈ বনাই লাৰ্ণাৰ এখন খুলি দেখাইছোঁ সংস্কৃতখনে এয়াই দিয়া মোৰ লগত ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু এনজয় কৰি থাকক আপোনালোকে লাৰ্ণাৰৰ 3টা কুৱেশ্যন থাকে হোৱাট আই লাৰ্ণ হোৱাট আই চেলেঞ্জিং আৰু হোৱাট আই ফাউণ্ড ইণ্টাৰেষ্টিং সেই 3টা ডাইভাৰ্চিটি ডিছক্ৰিমিনেশ্যন লিখিছোঁ দে আৰু কিবা কিবি ডায়েৰীখন যিমানে আপোনালোকে সজাব পাৰে সিমানে মাৰ্কছ পাব এইবিলাক চলাৰ চিষ্টেম এই 3টা কুৱেশ্যন মানে চব চেপ্টাৰত লিখিব লাগিব হোৱাট আই লাৰ্ণ হোৱাট আই ফাউণ্ড চেলেঞ্জিং আৰু হোৱাট আই ফাউণ্ড ইণ্টাৰেষ্টিং দিয়ক আৰু চাওক হোৱাট আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং বাই বাই